হেল্ল' গাইজ, ফাইনালি গাইজ আমাৰ ঘৰত আজি মানে কামেই কাম। হয়, ঠিকে শুনিছে আপোনালোকে, চাওক আমাৰ ঘৰত কামেই কাম। কেইদিনৰ পৰা খালি মই ঘৰুৱা কামেই কৰি আছো। আজি আমাৰ ঘৰত গাইজ চাওক। Hello guys, welcome back to my YouTube channel Dhanpati's Vlog. So guys, আজি আমাৰ ঘৰত মানে কামেই কাম, সেইকাৰণে মই আজি ক'তো যাব পৰা নাই আৰু ভিডিঅ'। চাওক আমাৰ ঘৰত কিমান কাম আছে। বৰ্তমান মানে কেইদিনমান আগতে পুৰা কাম কৰিলোঁ, ঘৰৰ কিবা কিবি কাম কৰিলোঁ, বাগানে কাম কৰিলোঁ। কিন্তু আজি চাওক, আজি আমাৰ ঘৰত মানে পুৰা আৰু ইয়াৰ ৰাস্তাৰ পৰা কি চাব লাগিছে, বাবা ভাই তই ক'ত যাবা ওলাইছে, যা আৰু কি ঘূৰি আহি চাই আছে ভাই। প্ৰকাৰ ঔষধ মানে কি ঔষধ মানে ধৰক আপোনাৰ দেহা পেটি বিষ মানে হেৰি আৰু অলপমান খালে মানে ভাল লাগে আৰু মই আজি পৰিশ্ৰম কৰিলোঁ বহুত। তো ইয়াৰ একচুৱেলি বেলেগ একো নহয়, ইয়াৰ ঔষধ। গাইছ মোৰ লগত আজি আছে, চাওক মানে এটা হণ্ডা মিচিং। আমাৰ ঘৰত চাওক পুৰা গছ পুৰা বাগৰা দিছে। তো মই আজি দাদা খুজিম যে ইয়াৰ দামটো কিমান, প্ৰথমতে কিমান লৈছিল? 36,500 লৈছিল বোলে দামটো। তো মানে ঘণ্টাত কিমান তেল খায়? ঘণ্টাত এইটো ইউজ কৰাৰ লগত হয়। তাওতো এটা মানে ইউজ কেনেকুৱা? এইটো ক'ব নোৱাৰে, মানে যদি ফান্টা দিয়ে তেনেহ'লে বহুত তেল খায়। ঘণ্টাত 1.5 লিটাৰ 2 লিটাৰ যাব। আচ্ছা, এইটো পেট্ৰল হে। পেট্ৰল। এইবিলাক মানে মিচিঙৰ লগত চব এইবিলাক ফ্ৰী দিয়ে? চব ফ্ৰী নেদে, কিনিব লাগে বেলেগ। কিনিব লাগে। চেনটো কিনিব লাগে। আপোনাৰ ধৰক দিনত কিমান কৰি হাজিৰা আহে তাও? এইটো ক'ব নোৱাৰে, মানে যিমান গাছ কাটে আৰু সিমান। মানে কি যন্ত্ৰ আচৰিত, আপোনালোকে পুৰা চাব পাৰে। আচলতে মানুহ কি হণ্ডা বুলি কয়, এই এক্সট্ৰা নাম আছে নেকি? ষ্টিল ব্ৰাজিল কয়, ষ্টিল ব্ৰাজিল বুলি কয়। তো সেই চাওক পুৰা ধন্যবাদ দাদাক, আমি ধন্যবাদ দিলোঁ। এয়া চাওক আমাৰ ঘৰত আপোনাক মই যে পুৰা দেখাই আছোঁ আপোনালোকক পুৰা কি কৰি খেলাইছে গাইছ। হেল্ল' গাইছ, তো ইয়াতে আছিল আমাৰ এটা কঁঠাল গছ আছিল আৰু এটা আছিল আমাৰ ভোজ গছ। তো এইটো মানে কাটাৰ কাৰণ এটা আছে, কিয় কাটি আছোঁ ইয়াতে হয়তো অলপমান ঘৰ উঠাব পাৰে হা, ঠিক আছে। এইটো মানে মাটি ফটো নাজানো, কিন্তু একচুৱেলি ময়ো কাটক এইটো ভোট দিছিলোঁ যে এইটো কাটক বুলি। তো কাৰণ আছে 11,000 তার আছে ইয়াতে, আপোনালোকে দেখা পাই আছে না নাজানো, এইটো 11,000 তার আছে চাওক 11,000। মানে আৰু মোৰ এটা ভয় আছিল কি যদি ঘৰত পৰি যায়, তো ঘৰত পৰিলে বহুত মানে অসুবিধা মানে ক্ষতি হ'ব না, সেইকাৰণে 11,000 ভল্টেজো আছে। তো ইয়াত যদি পৰে দানি ঠানি ভাঙিব পাৰে না, আজিকালি বহুত মানে দানিগিলা পচি গৈছিল আৰু কি, সেইকাৰণে মই কৈছোঁ কাটক, আপত্তি নাই, পুৰা কাটি দিছে। ইতিমধ্যে ঘৰত কাটিলে আৰু ভাল আছিল, ঘৰত কাই কাটব এতিয়া। তো আৰু এতিয়া চাওক, এতিয়া আছিল আম গাছটো অসুবিধা একো কৰা নাই, কিন্তু মানে কিয় কাটি দিল মই নাজানো। তো মই কাটিবলৈ মানা কৰিছিলোঁ যে কোনো অসুবিধা কৰা নাই, কিয় কাটিব লাগে। তো ইয়াৰ আৰু এটা কঁঠাল গাছো কাটি দিল, আৰু এইটো কঁঠাল গাছ কাটি দিল কাৰণ এইটো হেৰি আছিল আৰু এটাৰ লগত প্ৰেছাৰ পাই আছিল। তো এই গছটো প্ৰেছাৰ কষ্ট ভুগি আছিল, সেইকাৰণে এইটো কাটি দিছে। মই ভোট দিছোঁ কাটক বুলি ইয়াক। আৰু ইয়াত চাওক সেইটো কাটি দিল, সেইটো মানে আমাৰ ঘৰত মানে টিন নষ্ট কৰাৰ চান্স আছে, সেইটো কাটি দিছে, ভাল হৈছে। কিন্তু এই আম গছটোৰ কাৰণে মোক বহুত বেয়া লাগিছে। আম গছটো আমি ইয়াতে ৰ'দ দিলে মানে চাই বহি থাকোঁ, কিন্তু কি ক'ম আজি এই মানে কি হ'ল আৰু কাটি আন্ধাৰ কৰি ৰাখিছিল গছ গছনিবিলাক, আচলবিলাকে কাটি দিয়ক হ'ল। আৰু এই গছটাৰ মানে হেৰি পৰাৰ ফলত আমাৰ লেচু এটা দানি নষ্ট হৈ গ'ল, কি ক'ম। আৰু চেয়াৰৰ এটা হাত ভাংছে, দেখাই আছোঁ ক'ত গ'ল ৰে, চেয়াৰ এখন হাত ভাংছে ভাই, কি ক'ম। এইখন চেয়াৰত ভাই হাত ভাংছে, মানে কি ক'ম আৰু ভাই কেনেকা ভাংছে, হাতে ভাংছে ভাই, তাক বোকা যাব দে। হেল্ল' গাইছ, মানে মই বহুত দিনৰ পৰা এটা ভিডিঅ' দিলোঁ, ভিডিঅ'টো কেনেকুৱা লাগিলে, এনেই এটা ভিডিঅ' দিলোঁ। তো আমাৰ ঘৰত বহুত কাম মানে ঘৰুৱা কাম কৰি আছোঁ বৰ্তমান, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। তো ভিডিঅ' আহিব, মানে মই এখন হেৰিত গৈছিলোঁ, ফাংচনত গৈছিলোঁ, তাৰ পৰা কিছুমান ভিডিঅ' কৰা আছে, মই এডিট কৰি দি দিম। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।